দেৱী কিবা হেতু আজি দেৱী বিহাদিত বৈকুণ্ঠলৈ আহিলে লক্ষ্মীনাৰায়ণৰ যুগল চৰা দৰ্শন হয় কিন্তু আজিহে মই তাৰ পৰা বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে আজিও কিন্তু বৈকুণ্ঠ বিষ্ণু লগত আজিহে তাৰ ব্যক্তিগত প্ৰলয় দেৱী মহাপ্ৰলয় এই পৃথিৱীত আৰু অলপ দিনৰ পিছতে মহাপ্ৰলয় কৰি পানীত ডুব যাব চাৰিওফালে কেৱল পানী পানী পানীহে থাকিব তাকেইতো ক'বলৈ আহিছো দেৱী কৈছিলো মই কৈ ৰাখো তাত দেখিলো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন দেৱী আকৌ মই তাত দেখিলো ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্য পাৰ্বতীয়ে এই আলোচনাত ভাগ লৈছে দেৱী কিন্তু তোমাকে মই তাতে দেখি একেবাৰে আচৰিত হৈ পৰিছো মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাৱনা কৰিছো তেতিয়াই কৰি পেলালো মই আকৌ মনতে ভাবিলো বিষ্ণুৱে বা কিয় তোমাক লগত কথা মিছা দেখিবা নহয় মই গৈ পোৱাৰ আগতে শুনা আছে তুতকীয়া ঘূৰি মোক ইতিহে কৰিলে সেইবাবে দেৱী মই তাত একমন্ত্ৰী ৰৈ থাকি ফুলে ফুলে আহি বৈকুণ্ঠ পালো পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব পৃথিৱীত যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি ৰাখিবলৈ দিছে মোক দেৱৰ্ষী তোমাক দেৱৰ্ষী মোক ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু জীৱ জন্তু ৰক্ষাৰ দায়িত্ব দিছে দেৱী মই জানো প্ৰভু কেতিয়াও নিৰাশ তোমাক আৰু দায়িত্ব ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী দুজনীৰ মাজত কি যে আনন্দ নাৰায়ণ দেৱী সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন এই কথা ৰাখিছে চবতে মই কেতিয়াও পত্নী নহয় এই নাৰী লাইছময় এই নাৰী হাস্যময় এই নাৰী দেৱী কিয় বাৰু বিষ্ণুৱে তোমাক দেখোতে নতুন সৃষ্টিৰ পাতলি মেলিব খুজিছে সৃষ্টিৰ পাতলি মই নিৰ্ভীকতে